এয়াই সত্য, এয়াই প্ৰকৃত। মানে 2017 চনত যেতিয়া দলংখন মুকলি কৰা হৈছিলে, তেতিয়াৰ পৰাহে মই তিনিচুকীয়া, ডিব্ৰুগড়, গুৱাহাটী যাবলৈ আৰম্ভ কৰিছিলোঁ। তাৰ সেইখিনি সময়ত মানে বাকী সময়খিনিত মই যোৱাই নাছিলোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, গুৱাহাটী যোৱাটো বহুত ডাঙৰ কথা আছিলে মোৰ কাৰণে। সপোন যেন লগা অনুভৱ আছিল যেতিয়া ঢলা শদিয়া দলং মুকলি হ'ল, তাৰপিছত তিনিচুকীয়া প্ৰথম গৈছোঁ। মানে ঢলা শদিয়া অপেনিং হোৱাৰ পাছত 3-4 দিনৰ পাছত তিনিচুকীয়া গৈছোঁ। তেতিয়া ডাঙৰ ডাঙৰ বিল্ডিং বিলাক দেখিছোঁ, তাৰপিছত বাগিচাবিলাক দেখিছোঁ, চাহ বাগিচাবিলাক। তাৰপিছত মই দেখিছোঁ এইবোৰ আমাৰতো শদিয়াত নাই। আৰু ডাঙৰ ডাঙৰ অট্টালিকাবিলাক যেতিয়া দেখিছোঁ ন, ইমান ডাঙৰ ডাঙৰ অট্টালিকা কোনে থাকে ইয়াতে, কি কৰে ইয়াত, মানে ইমানেই হাস্যজনক মোৰ কাৰণে। আচলতে মই ভাবিছোঁ এইবিলাকতে মানুহ থাকে, আমি যে কেতিয়াবা টিভি বিলাকত দেখো, এইবোৰে চাগে ঘৰবোৰ ন বুলি ভাবিছোঁ। মনকে সান্তনা দিছোঁ, মইতো কেতিয়াও দেখা নাই। বুজিও নুবুজানে কিমান তোমাক বিচাৰো যে, কব খুজিও মই নোৱাৰো কব একো, ভয় লাগে যদি তুমি আঁতৰি যোৱা। বুজিও নুবুজানে কিমান তোমাক বিচাৰো যে, কব খুজিও মই নোৱাৰো কব একো, ভয় লাগে যদি তুমি আঁতৰি যোৱা। নমস্কাৰ জনালোঁ, মই মনোজ গগৈ, মনোজ শদিয়া চেনেলটিলৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ক'ত আহি উপস্থিত হ'লোঁ গম পাইছেনে? আজি এতিয়া উপস্থিত হ'লোহি জোন হাজৰিকাৰ ঘৰত। জোনবাই আচলতে পৰহি ঘৰ এটি লৈছিলে, তাকে ভোজ ভাত খাবৰ কাৰণে মাতি পঠাইছিলে, কিন্তু বিশেষ অসুবিধাৰ কাৰণে মই আহিব পৰা নাছিলোঁ। জোনবাই আজি মোক গালি দিম বুলি কৈছে, উপায়তো নাই। আহিব পাৰিছা আৰু এনেকুৱা ভাইক চাওকচোন, এইটো যেদিনা প্ৰয়োজন আছিলে সেইদিনা নাই আৰু আজি আহি ওলাইছে। ৰাস্তা পদূলি ইমান বোকা। একো নাই দেৰিকে হ'লেও আহিছোঁ। এইফালে জোনবাই চাহ দিব লৈছে মোক। জোনবাই চাহ দিছে। জোনবাই এতিয়া ঘৰটো ল'লে, ঘৰটো বনাই মেলি সম্পূৰ্ণ হোৱাগে নাই। ঘৰটো নাই হোৱা আৰু তথাপিও সোমাব পৰা হ'ল যে, নহ'লে দেখিছে ইটো ঘৰ ভাঙি গ'ল। সেইকাৰণে এনেই লৈ থৈছো আৰু যেতিয়া পইচা পাতি হ'ব বাকী কামবোৰ লাহে লাহে কৰি থাকিম বুলি ভাবিছো। বন্ধু বান্ধৱীসকল, এয়া হ'ল মনোজ, মানে মোৰ ভাইটি। আৰু ভাইটি আজি ঘৰলৈ আহিছে। আমাৰ দেৱলতাৰ লগত সি একেলগে পঢ়িছিলে, সেই গতিকে দেৱলতা যেনেকৈ মোৰ ভন্টি, ইও মোৰ ভাইটি হয়। আৰু আমাৰ মাজত মানে যেতিয়াৰ পৰা আমি ছচিয়েল মিডিয়াৰ লগত জড়িত হলো, তেতিয়া আমি মানে যিহেতু একেখন মানে নাৱৰে যাত্ৰী, আমাৰ লক্ষ্য উদ্দেশ্য গোটেইখিনি একেটাই, সেয়েহে আমাৰ মাজত আন্তৰিকতাবোৰ এতিয়া বৃদ্ধি হৈছে, যাতে আমি একেলগে মানে আগুৱাই যাব পাৰো, ইজন আনজনৰ সহযাত্ৰী হয়। আৰু মনোজ আমাৰ ঘৰলৈ আহিছে আজি, আৰু মনোজ যিহেতু বহুত অমায়িক, মানে সেইটো কাৰণে ইয়াক বহুত বেছি ভাল লাগে। আৰু তাৰ লগত এতিয়া আমি অকনমান কথা পাতিব খুজিছো। মনোজে মোৰ লগত অকনমান কথা পাতে বোলে। মনোজে মোৰ পৰা হেনো জানিব বিচাৰে, বহুত কিবা কিবি জানিব বিচাৰো বুলি কৈছে। কিনো জানিব বিচাৰে আহকচোন তাৰ মুখেৰে শুনো। ইয়াত আচলতে অহা আপোনাৰ কিমান বছৰ হ'ল? মানে আমি ইয়ালৈ আহিছিলো 2017 চনৰ 29 মে তাৰিখে। 2017 চনত আহিছিলে ন? 2017 চনত আহিয়ে প্ৰথমতে মানে এইখন মাটি আগতে কিনা আছিলে নে? মই 2017 চনতে মাটি কিনিছো, আৰু 2017 চনতে ঘৰ বনাইছো। আৰু যেতিয়া মানে আহিছো ইয়ালে, যেন তেনে মাটি টুকুৰা কিনিছিলো আৰু তাৰপা ঘৰটো সৰুকে যেনে তেনে বনালো। একো নাছিলে কিন্তু আমাৰ। একো নাছিলে ন? ইমান ধুনীয়াকে ঘৰখন সাজি ললে আপুনি, ভাল লাগিছে আচলতে, দেখি ভাল লাগিছে। সেইদিনা আপুনি পৰহি আমাক নিমন্ত্ৰণ কৰিছিলে ভোজ ভাত খাবৰ কাৰণে, ঘৰটো যিহেতু লৈছো বুলি, কিন্তু বিশেষ অসুবিধাৰ কাৰণে ময়ো আহিব নোৱাৰিলো। সেইকাৰণে আপোনাক আহি আজি ক্ষমা খুজিছো যে আহিব পৰা নাছিলো। দেৰিকে হলেও আজি উপস্থিত হলোহি আপোনালোকৰ ঘৰত আহি। তাৰপিছতে আৰু বহুত কথাই জানিব আপোনাৰ পৰা বিচাৰো। আপুনি প্ৰথমে আমি ইয়ালৈ আহিলো, অহাৰ পাছত ঘৰটো যেনে তেনে বনালো আৰু, ইমান বেছি পইচা পাতিও নাছিলে। তাৰ পাছতে ঘৰটো বনোৱাৰ পাছত আমি মানে সেইটো পুৰণা ঘৰটো আহোতে আমাৰ কি আছিলে, একোৱে নাই। অকল ভাত সিজাব চৰুটো, বিচনা পাতিটো একোৱে নাই। আৰু কি পাৰি শুইছিলো দেখুৱাম দেই মই তোমাক আজি, চাবা মই আনিছো। আমি যেতিয়া প্ৰথমে ইয়ালৈ আহিছিলো, তেতিয়াতো আমাৰ পইচা পাতি নাই, কাপোৰ চাপোৰ কিনিবও নাই। মই, আমাৰ হিমাংশু, নেইনা, আমি তিনিটাই। তাৰ পাছতে দেখিছা নাই, এইকেইখন কাপোৰ কেইখন তোমাক দেখুৱাই দিও। কাপোৰ কেইখন এইখিনি লৈয়ে আপোনালোকে মানে শুইছিলে ন? খোৱা পাতিখন এখনে আছিলে আচলতে, আজিও আপুনি ৰাখি থৈছে। এইকেইখনে আমাৰ খোৱা, আমি এইকেইখন এইখন পাৰিছিলো, আৰু এই দুখন আমি গাত লৈছিলো।
চাওকচোন বন্ধু বান্ধৱীসকল কিমান কঠোৰ পৰিশ্ৰম কৰি জোনবাই আচলতে এখন আমাৰ মাহঁতৰ ঘৰৰ পৰা মাহঁতে বিচনাত পাৰি থোৱা লৈ আহিছিলো তাৰপৰা এই দুখন আকৌ সেই ওচৰৰ বাইহঁতৰ যে সেই বাইহঁতে মানে পেলাই দিম বুলি কৈছিলে কিন্তু আমাৰ যিহেতু কাপোৰ চাপোৰ নাই তেতিয়া কৈছিলো যে এইকেইখন মই লৈ যাওঁ মানে এই ওচৰৰ সিহঁতৰ ঘৰৰ পৰাও নাই এইকেইখন কিন্তু এইকেইখন মই এইটো কাৰণে থৈ দিছো মোৰ যৰ পৰা মই আৰম্ভ কৰিছো নিজকতো চিনি পোৱা উচিত হয় নাই মোৰ কেতিয়াবা মানে ভাল পজিচন এটা আহিলে মোৰতো অহংকাৰ মানে এইটো বস্তু কি স্মৃতি পাতত আপুনি স্মৃতি পাতত বুলি নহয় মোৰ কেতিয়াবা অহংকাৰো হ'ব পাৰে ন মোৰ মানে মানুহৰ মনহে ক'ব নোৱাৰে নিজকতো মানুহে কেতিয়াবা পাহৰি যায় টকা পইচা যেতিয়া হয় মানুহে পাহৰি যায় মই কোন আছিলো কিন্তু মই কেতিয়াও নিজক পাহৰিব নোখোজো মোৰ আৰম্ভণি কৰ পৰা হৈছে মোৰ যাত্ৰা কৰ পৰা হৈছে মোৰ অস্তিত্ব কেনেকুৱা আছিলে সেই কথাখিনি মই বুজি পোৱাটো উচিত বুলি ভাবো সঁচাকে সেয়ে আপুনি এতিয়াও এইকেইটা ভালকে ৰাখি থৈছে ন ভৱিষ্যতলৈ থৈ দিম যাতে কেতিয়াবা মোৰ অহংকাৰ হ'ব পাৰে মোৰ ল'ৰা ছোৱালীও অহংকাৰ হ'ব পাৰে সিহঁতকোতো এইখিনি ক'ব লাগিব যে আমি কৰ পৰা আৰম্ভ কৰিছিলো জীৱনটো আৰু কেনেকুৱা এটা আমাৰ পজিচন আছিলে আগতে সেইখিনিৰ পৰা আজি ইয়ালৈ অহা 6-7 বছৰ হ'ল 6-7 বছৰত বহুত কষ্ট কৰিছো এক মিনিট সময়ৰ মূল্য বুজিছো বহুত কষ্ট কৰিছো সঁচাকে মই এনেই নাথাকোৱে ইমান খিনি কষ্ট কৰাৰ বিনিময়ত আজি মানে যিয়ে নহওক আৰু এইটো ঘৰত যথেষ্টখিনি পইচা খৰচ কৰিলো বাৰু এতিয়াও বহুত খৰচ কৰিবলৈ বাকী আছে তথাপিও যে আজি ইমান খিনি পাইছোহি সেইখিনিওতো মনৰ মাজত এটা সন্তুষ্টি আৰু এইখিনিতে এটা জানিব বিচাৰিম আপুনি যে এই কম্বলখনৰ পৰা ধৰি হোৱা বিছনা পাতিখন ধৰি এইখিনিৰ পৰা প্ৰথম আৰম্ভ কৰিছো বুলি কৈছিলে সঁচাকে অকল কুকাৰটো আছিলে ন আৰু মাহঁতৰ ঘৰৰ পৰা থালি দুখন বাতি দুটা আনিছো আমি মানে প্ৰায় 1 বছৰ মান খিচিৰিয়ে খালো আকৌ 1 বছৰ মান কেৰাহী নাছিলে কিন্তু ইহঁতক তো স্কুল দিলো মই ভাবিছিলো কেৰাহী চৰুত গুলি মাৰ ইহঁতক পঢ়াই থাকিব পাৰিলেই মানে যথেষ্ট জোনবাই এইখিনিতে আকৌ আপোনাক জানিব বিচাৰিম যিহেতু আপুনি এই হোৱা পাতিখন লৈয়ে আৰম্ভ কৰিছো বুলি কৈছিলে আৰু এটা কথা জানিব লাগিব যিহেতু আপোনাৰ উপাৰ্জনৰ পথ কেনে ধৰণৰ আছিলে বা কি উপাৰ্জন আছিলে আপুনি কি উপাৰ্জন কৰি ল'ৰা ছোৱালী যিহেতু দুটা আছে আপোনাৰ কেনে ধৰণে পঢ়াইছিলে উপাৰ্জনৰ পথ বুলিবলে মই চিলাই কৰো আৰু চিলাইটোৱে হ'ল আৰু মই খুব সোনকালে শিকিলো দেই কাৰণ মোক পইচাৰ প্ৰয়োজন আছে শিকাটো বহুত বেছি প্ৰয়োজন সেইটো কাৰণে আগ্ৰহটো বেছি আছিলে আপোনাৰ আৰু শিকিলো তাৰ পাছত আমাৰ গাঁৱৰ মানুহ বিলাককো এইটো কথা ধন্যবাদ দিব লাগিব তেওঁলোকে মানে সবে মোৰ ওচৰত কাপোৰ চিলাবলৈ আহিলে আৰু অহাৰ কাৰণে মই যথেষ্ট পইচা উপাৰ্জন কৰিব পৰা হলো দিনটোত 400-500 টকা যেতিয়া মোৰ উপাৰ্জন হ'ব ধৰিলে তেতিয়াৰ পৰা মানে মই ঘৰখন চম্ভালিব পাৰিলো আৰু যিহেতু আমাৰ খৰচ কম মই মাছ মাংস এইবিলাক নাখাওৱে আৰু ধৰক ইমান অত্যাধুনিক বস্তুবিলাক ব্যৱহাৰ নকৰো মানে যিবিলাক বস্তু ব্যৱহাৰ কৰিলে চলি যাব পাৰি ঠিক সেইখিনিয়ে কৰো যে আজিৰ পৰা কেইবছৰ মান আগতে আমাৰ শদিয়াৰ জনজীৱন আছিল মানে একদম হাস্যকৰ আমি মানে বাহিৰৰ পৃথিৱী এখন যে আছে সেই কথাটো জনাই নাছিলো ন কি যে অকৰা আছিলো মানে মোৰ মানে এটা ঘটনা হৈছিলে দেই মই কৈছো আপোনাক কৈছো ঘটনাটো বিশেষকৈ বহুত বন্ধুৱে হয়তো চাই আছে ভিডিঅ'টো তেখেতলোককো কৈছো মানে আচলতে আপোনালোকক যেতিয়া কম হয়তো আপোনালোকৰ কাৰণে হাস্যজনক লাগিব পাৰে কিন্তু এয়াই সত্য এয়াই প্ৰকৃত মানে 2017 চনত যেতিয়া দলংখন মুকলি কৰা হৈছিলে তেতিয়াৰ পৰাহে মই তিনিচুকীয়া ডিব্ৰুগড় গুৱাহাটী যাবলৈ আৰম্ভ কৰিছিলো তাৰ সেইখিনি সময়ত মানে বাকী সময়খিনিত মই যোৱাই নাছিলো তিনিচুকীয়া ডিব্ৰুগড় গুৱাহাটী যোৱাটো বহুত ডাঙৰ কথা আছিলে মোৰ কাৰণে সপোন যেন লগা অনুভৱ আছিল যেতিয়া ঢলা শদিয়া দলং মুকলি হ'ল তাৰপিছত তিনিচুকীয়া প্ৰথম গৈছো মানে ঢলা শদিয়া অপেনিং হোৱাৰ পাছত 3-4 দিনৰ পাছত তিনিচুকীয়া গৈছো তেতিয়া ডাঙৰ বিল্ডিং বিলাক দেখিছো তাৰপিছত বাগিচা বিলাক দেখিছো চাহ বাগিচা বিলাক তাৰপিছত মই দেখিছো এইবোৰ আমাৰতো শদিয়াত নাই আৰু ডাঙৰ অট্টালিকা বিলাক যেতিয়া দেখিছো ন ইমান ডাঙৰ অট্টালিকা কোনে থাকে ইয়াতে কি কৰে ইয়াত মানে ইমানেই হাস্যজনক মোৰ কাৰণে আচলতে মই ভাবিছো এইবিলাকতে মানুহ থাকে আমি যে কেতিয়াবা টিভি বিলাকত দেখো এইবোৰে চাগে ঘৰবোৰ ন বুলি ভাবিছো মনকে সান্তনা দিছো মইতো কেতিয়াও দেখা নাই মানে আমাৰ শদিয়াত আচলতে তেনেকুৱা ঘৰে নাছিলে এতিয়া এটা দুটা আমাৰ শদিয়াত মানে 2-3 মহলীয়া ঘৰ হৈছে কিন্তু আজিৰ পৰা কেইবছৰ মান আগৰলৈকে আমাৰ শদিয়াত এটাও ঘৰ নাছিলে তেনেকুৱা আৰু ক'তো দেখাই নাছিলো তেতিয়া আমি যেতিয়া মানে আমাৰ শদিয়াৰ বাহিৰত গৈছো যেতিয়া মানে গৈছো তেতিয়া গোটেই পৃথিৱীখনে বেলেগ মানে তেতিয়া হয় মানে হেৰি মন বিলাকো সলনি হ'ল তাৰপিছতে অলপ ভাৱনা বিলাকো অলপ সলনি হ'ল মানে যেতিয়া ঢলা শদিয়াখন আমাৰ হ'বলৈ ধৰিলে তেতিয়াৰ পৰা কিন্তু আমাৰ মগজ বিলাক অকমান বৃদ্ধি হৈছে যেন হয় দলংখন হোৱাৰ পৰা মগজ বিলাক অলপ বৃদ্ধি হোৱা যেন অনুমান কৰো মানে কি হয় বিশেষকৈ মই 2017 চনত হায়াৰ ছেকেণ্ডেৰী কমপ্লিট কৰিছো মানে হায়াৰ ছেকেণ্ডেৰী কমপ্লিট নকৰাৰ আগতে কিন্তু তিনিচুকীয়া ডিব্ৰুগড় কেতিয়াও যোৱা নাই কৈছোৱে আকৌ এবাৰ কৈ দিছো তেতিয়াই মানে মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছো লগতে তেতিয়া ঢলা শদিয়াখনো মুকলি হৈছে তাৰ পাছৰ পৰাহে
তিনিচুকীয়া যাবলৈ আৰম্ভ কৰিলো। শদিয়াতে থাকি কিনে যদি আমি বাহিৰৰ পৃথিৱীখন নেদেখিলো হলে আজি মানে নিজক আপোনালোকৰ ওচৰত কেতিয়াও পৰিচয় কৰাই দিব নোৱাৰিলো হলে। আৰু আপোনালোকক এটা গান শুনাই দিব কৈছো মনোজ এটা ধুনীয়া গান শুনাই দিয়া যাতে সকলোৰে মন বিলাক ভাল লাগি যায়। বুজিও নুবুজানে কিমান তোমাক বিচাৰো যে কব খুজিও মই নোৱাৰো কব একো ভয় লাগে যদি তুমি আঁতৰি যোৱা বুজিও নুবুজানে কিমান তোমাক বিচাৰো যে কব খুজিও মই নোৱাৰো কব একো ভয় লাগে যদি তুমি আঁতৰি যোৱা বুজিও নুবুজানে নোৱাৰো ভাবিব কিয়নো একো মই তোমাৰ দূৰত ৰাখি বাহিৰে ভিতৰে সকলোতে আজি মোৰ উমলিয়া আছা তুমি নোৱাৰো ভাবিব কিয়নো একো মই তোমাক দূৰত ৰাখি বাহিৰে ভিতৰে সকলোতে আজি মোৰ উমলিয়া আছা তুমি। আজি জোনবাইৰ ঘৰলৈ আহিলো, জোনবাইৰ লগত কিছু কথা পাতিলো। আচলতে ভাল লাগিলে জোনবাইৰ ওচৰলৈ আহি, যিহেতু সেইদিনাই মাতি পঠাইছিলে পৰহিয়ে। তেখেতৰ ঘৰ এটি বনাইছে, ঘৰ এটি লৈছে, সুন্দৰকৈ ঘৰটি বনাইছে। তাকে ভোজ ভাত খাবৰ কাৰণে মাতিছিলে, কিন্তু মোৰ বিশেষ অসুবিধাৰ কাৰণে আহিব নোৱাৰিলো। তাৰপিছতে আজি আহি আচলতে বহুত কথাই পাতিলো জোনবাইৰ লগত। সেইদিনা অহা হলে কিন্তু ইমানখিনি কথা পাতিবলৈ সুবিধা নাপালো হলে, সেয়েহে পিছতীয়াকৈ আহি হলেও ইমানখিনি কথা জানিব পাৰিলো, বহুত ভাল লাগিলে। আচলতে জোনবাই বহু কষ্ট কৰে, এগৰাকী বহু কষ্ট কৰা আমাৰ শদিয়াৰে হয়, আমাৰ শদিয়াৰে জীয়ৰী, শদিয়াৰে বোৱাৰী, ইমান কষ্ট কৰি আচলতে জীৱনটো কেনেধৰণে আগুৱাই নিছে, লগতে ল'ৰা ছোৱালীকেইটাক কিমান সুন্দৰকৈ আগবঢ়াই নিছে চাওকচোন। তাৰপিছত জোনবাইৰ পৰা আজি বেছি দীঘল নকৰো, জোনবাইৰ লগত বেছি সময় এতিয়া কটাব নোৱাৰিম, যিহেতু মোৰো ঘৰত কাম আছে, সেয়েহে জোনবাইৰ পৰা আজি বিদায় লৈছো ইমানতে। জোনবাই আৰু লগ পোৱা প্ৰতিশ্ৰুতিৰে আৰু আজি গধূলিটো তোমাৰ লগত কথা পাতি বহুত ভাল লাগিলে। তোমাকো মনৰ গোটেই কথাখিনিয়ে কলো আৰু তোমাকো শুভেচ্ছা জনাইছো, আগবাঢ়ি যোৱা। ঠিক আছে দিয়া, ধন্যবাদ।